হেল্ল' এভৰিৱান, আজি সৰু সজাই যিখন মিটিং হ'ল তোমালোকে গম পাইছে। তাত চি এম ছাৰে ভালেখিনি কথা ক'লে। তো কি আছিল, তোমালোকৰ সৰু সজাই যিখন ন'টিছ আছিল তাত লিখা আছিলে যে চাৰ্টিফিকেটবোৰ কলেজবিলাকে চাৰ্টিফিকেট নি 10 তাৰিখে নিয়াৰ কথা আছিল তাত এপ্ৰিচিয়েশ্যন লেটাৰ। তো কলেজবোৰে হয়তো গোটেই কলেজবিলাকেই অসমৰ চাৰ্টিফিকেটখিনি গুৱাহাটীৰ পৰা নিজৰ কলেজলৈ নিলে। তো এতিয়া তোমালোকে কলেজবিলাকলৈ ভেৰিফিকেশ্যন কৰিব যেতিয়া মাতিব বা নিজে যেতিয়া যাবা, তাত চাৰ্টিফিকেটবিলাক তোমালোকৰ ভেৰিফিকেশ্যনৰ দিনাই দিব। আগতে কি আছিল, অকল ভেৰিফিকেশ্যন হৈ আছিল কলেজবিলাকত যদি কোনোবা কলেজে কৰিছে। এতিয়া তোমালোকে চাৰ্টিফিকেটখনো হয়তো লগতে পাবা বা কলেজবিলাকে নিজেই এটা ডেট দি পেলাই মাতিব। বহুত ডিষ্ট্ৰিক্টৰ ডেটো সলনি হ'ল যে এই মিটিংখন হোৱাৰ। তো সেই ডেটটো তোমালোকৰ মই গ্ৰুপবিলাকত লিষ্ট দি থৈছোঁ। ডেটৰ যিখিনি লিষ্ট, নতুন লিষ্ট ওলাইছিল, লিষ্টখন চালে গম পাই যাবা। এতিয়া মেইন কথালৈ আহোঁ। বহুতে ভয় কৰি আছা কোচিং কৰি থাকা আৰু কিবা অসমৰ বাহিৰত পঢ়ি থাকা, তো তেনেকুৱা কিছুমান প্ৰব্লেম হৈ আছে। তো তাৰ কাৰণে ইয়াত একো নকওঁ, ইম্পৰ্টেণ্ট কথা এটাই কওঁ, চোৱা তোমালোকে একেলগে গোটেইখিনি মিলি মই গ্ৰুপত যিকেইটা আছা গ্ৰুপত যিখিনি আৰু যিখিনি নাই জইন হৈ লোৱা, এটা টাইম দি দিম। টাইমটোত মই ধুনীয়াকৈ লিখি পেলাই টুইটাৰত চি এম ছাৰক টেগ কৰি পেলাই টুইটকৈ দিম। তোমালোকে সেইটোক ৰিটুইট কৰিবা যাতে বস্তুটো গম পায় আৰু যাতে এইবাৰ দিয়ে স্কুটি চবকে। তো এইটো ট্ৰাই কৰি চোৱা যাওক। চোৱা, এনেই থকাতকৈ চেষ্টাটো কৰা এটলিষ্ট যে চবেই পোৱা স্কুটি। চ' সেইটোত চেষ্টা কৰাততো একো খৰচ নহয়, চেষ্টাটো কৰিব পৰা, জাষ্ট টুইটহে কৰিব লাগে। তো টুইট কৰা যাতে তোমালোকৰ এটেনশ্যনটো পায় যে এইটো নাই, এই মেটাৰটোত কাম কৰিব লাগে। কাৰণ চোৱা, তোমালোকে যদি নিজেই এইটো কথাত গুৰুত্ব নিদিয়া, আনেনো কিয় গুৰুত্ব দিব কথাটোত। আৰু এতিয়া মেইন কথালৈ আহোঁ, তোমালোকৰ স্কুটি হয়তো এইকেইদিনত মানে চাৰ্টিফিকেট দিয়াৰ পিছতে ডিলাৰবোৰে মাতা ষ্টাৰ্ট কৰিছেই অলৰেডি। আৰু বাকীবোৰৰ যাক যাক মাতা নাই মাতিব। আৰু ইমান টেনশ্যন কোনেও নকৰিবা, টাইম আছে। 1-2 মাহলৈকে ফোন আহি থাকে, ভেৰিফিকেশ্যনো হৈ থাকে। তো লাহে ধীৰে মাতিব, তাতোতো মানুহ এজনে বহি আছে ন। তো লাহে ধীৰে মাতিব, ইমান একো টেনশ্যন নল'বা। বাকী চবেই ভিডিঅ'বিলাক দি আছে, এই চি এম ছাৰৰ ভিডিঅ'টো বহুতে তাৰপৰা দিছা কালেক্ট কৰি। সেইটো মই এক্সট্ৰাকৈ দিয়া নাই কাৰণ চবেই পালেই ইউটিউবত, সেইকাৰণে মই সেইটো দিয়া নাই। মই খালি এটা কাৰণে ইউটিউব ভিডিঅ' বনাওঁ যাতে তোমালোকক ইনফৰ্মেশ্যন একেলগে দিব পাৰোঁ কথাটো। তো ঠিক আছে, এইখিনি ইনফৰ্মেশ্যন আছিল আজি। আৰু যদি কিবা মই আপডেট পাওঁ, লিষ্ট যদি নতুন পাওঁ, এই টেলিগ্ৰাম চেনেল এটা আছে, লিংকত মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাত জইন হৈ থোৱা। তাত গোটেই লিষ্টখিনি, মই যিখিনি লিষ্ট পাইছোঁ এতিয়ালৈকে চব দিয়া আছে, চব ন'টিছ তাত দিয়া আছে। মই যিখিনি এতিয়ালৈকে পাইছোঁ। আৰু কেইখনমান ডিষ্ট্ৰিক্টৰ মই পোৱা নাই, সেইখিনি মই কালেক্ট কৰিব ট্ৰাই কৰি আছোঁ। পালেই মই দি দিম, এইটো টেনশ্যন নকৰিবা। আজিলৈ ইমানেই, থেংক ইউ। আৰু কিবা যি জানিব লগা আছে তোমালোকে কমেণ্টত সোধা। হোৱাটছআপত সুধিলে কি হয়, মোৰ মানে মেছেজবোৰ তললৈ যায়গৈ, এটা বহুত মেছেজ হৈ গ'লে তো পিছত মানে চোৱা নহয়। তো তোমালোকে প্লিজ কমেণ্টতে সোধা ইউটিউব ভিডিঅ'ৰ, তেতিয়া মই গোটেইখিনি ৰিপ্লাই দিব পাৰিম সহজে। আৰু ডেফিনেটলি মই ৰিপ্লাই দিমেই, চিন্তা একেবাৰে নকৰিবা। আৰু যদি বেয়া নোপোৱা, ছাবস্ক্ৰাইবো কৰি থ'বা। থেংক ইউ।